অসম ব্লগ নিউজলৈ প্ৰথমতে আপোনাক মই স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে স্বাধীনতা দিৱসৰ সভাখনত মুখ্যমন্ত্ৰী উপস্থিত থাকি কি ক'লে এই বিষয়ে আজি আলোচনা কৰিম। আশা কৰিম নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব। আপুনি যদি আমাৰ চেনেলটোত নতুন হয় প্লিজ লাইক এটা ভিডিঅ'ত দি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। আহক এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজি খানাপাৰাত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰে। তেখেতে উক্ত সভাত উপস্থিত হৈ টেট শিক্ষকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা দেখা যায়। লগতে আজিৰ সভাত অসমৰ যুৱক যুৱতীসকলৰ বাবে অতি সোনকালে 22,000 চাকৰি মুকলি কৰি দিম বুলি তেখেতে আজি ঘোষণা কৰে। আৰু লগতে হাইস্কুলৰ যিবিলাক কণ্ট্ৰাকচুৱেল টিচাৰ আছে তেখেতসকলৰ বাবেও আজি অতি সোনকালে নিয়মীয়া কৰিম বুলি এটা প্ৰতিশ্ৰুতি দিয়ে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু ঘোষণা কৰে যে অসমত আৰু মহকুমা ব্যৱস্থাটো এতিয়াৰ পৰা আৰু নাথাকে। প্ৰতিটো সমষ্টিত থাকিব একোখনকৈ উপজিলা। অহা মাহৰ ভিতৰত গঠন হ'ব উপজিলাসমূহ। উপজিলাৰ সকলো বিভাগৰ কাৰ্যালয় থাকিব। উপজিলাৰ দায়িত্বত থাকিব একোজন অতিৰিক্ত উপায়ুক্ত। উপজিলাতে ৰাইজে সকলো চৰকাৰী সেৱাসমূহ লাভ কৰিব। মাননীয় মুখ্যমন্ত্ৰীয়ে আজিৰ সভাত কেনেকুৱা ধৰণৰ ভাষণ আগবঢ়াইছিল তাৰ অলপ সাৰাংশ মই শুনাবলৈ চেষ্টা কৰিছোঁ। আহক শুনি লওঁ। নিযুক্তি দিছিলোঁ আৰু তাৰ পিছতেই টেট শিক্ষকৰ নিযুক্তিৰ ব্যৱস্থাই অসমৰ শিক্ষা জগতলৈ এক ৰূপান্তৰৰ স্বাক্ষৰ বহন কৰিছিল। আজিৰ এই ত্ৰিৰংগ পতাকাৰ তলত থিয় হৈ অসমৰ সৰ্বশিক্ষা অভিযানৰ অধীনত আৰু ষ্টেট পুলৰ অধীনত কাম কৰা সমস্ত টেট শিক্ষকৰ চাকৰি অতি কম দিনৰ ভিতৰতে নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি, চৰকাৰী খণ্ডত নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি মই অসমৰ ৰাইজলৈ আগবঢ়াইছোঁ। এই ক্ষেত্ৰত অতি সোনকালে এখন কমিটি গঠন কৰি কেনেকৈ সুগম আৰু দুৰ্গম স্থান দুয়োটাতে শিক্ষকৰ উপলব্ধতা, ৰোষ্টাৰ আদিৰ দিশ সামৰি এই শিক্ষকসকলক চৰকাৰী খণ্ডত আমি যাতে নিয়মীয়া কৰিব পাৰোঁ তাৰ বাবে আমি দৃঢ় ব্যৱস্থা হাতত ল'ম। এই ভিডিঅ'টো চাই আপুনি যদি এতিয়াও লাইক দিয়া নাই প্লিজ এটা লাইক দি আপুনি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল বাটনটো বজাই দিব। ধন্যবাদ। জয় হিন্দ।